দাতাকেইজনক ধন্যবাদ জনাই তেখেতসকলে এই বহুমূল্য পুৰস্কাৰ স্বৰূপে নলয় মই তথা আমাৰ এই দলটিয়ে ভৱিষ্যত জীৱনৰ আশীৰ্বাদ স্বৰূপে শিৰত তুলি লৈছোঁ। লগতে মোৰ চমু পৰিচয় দাঙি ধৰিছোঁ। মোৰ নাম শ্ৰী ময়ূৰী নাথ। মোৰ স্বামীৰ নাম হৈছে শ্ৰী ধ্ৰুৱজ্যোতি কলিতা। মোৰ ঘৰ হৈছে ৰঙিয়া হৰিপুৰ, ডাকঘৰ জামতলা, থানা ৰঙিয়া, জিলা কামৰূপ অসম। আৰু লগতেই যিকেইজন দাতাই আমালৈ এইবোৰ পুৰস্কাৰখিনি আগবঢ়াইছে তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি। থেংক ইউ সুন্দৰ।
গাজি দিয়েছি গাইস এই খেলার মোর অবস্থা নয় রাজকুমার নীলমণি মনে মনে ভাবেই এনেকৈ ৰূপতিময় গৈটো দেখা নাই এনেকৈ ৰূপতিময় গৈটো দেখা নাই বাপৰে বাপ ইমান সুন্দৰ অন্তৰ পনি যায় আৰু তাই যদি মোৰ লগত বিয়া নহয় তেনেহ'লে তাইক মই চুৰ কৰি হ'লেও লৈ যাম দৌৰি দৌৰি মায়াবলী হাতত ধৰিলা রাজকুমার সাই বলি রাজকুমার সাই বলি রাজকুমার হে মায়া বলি ভুলে না রঙের গুলা তাড়াতাড়ি নকৰিবা তিনিটা শৰ্ত যদি ৰাখিব প্ৰথমৰ নামটো ধৰ্মমূলক গাইছে সেইবাৰ অকণমান কিবা জমনি কৰি গাই দিয়ক সেইবাবেই নামৰ পৰা অলপমান আঁতৰি যিহেতু কলিযুগ চলি আছে তাৰে প্ৰতি নাম গাবলৈ ওলাইছো যদি ভুল ভ্ৰান্তি হৈ যায় ক্ষমা কৰিব বিচ্ছুদাক দেখা নাই ও পুরা মহারাজ হে মহাপুকে ও নরপতি ও প্রজা দেখা যায় তুলনা নাই অতি যিকোনো শাস্ত্ৰ শাস্ত্ৰৰ কথা হলে অ পিতা পিতা প্ৰতি পাদ
কষ্ট ওই ধরা পুরা সেই রোজাই ও খুনি আরে যখন এরা মন্ত্রীগণ মন্ত্রীগণ এ মাটি রোজা আমারও নাম্বার কোন জ্বালা দিছে ক'ত জ্বালা আছে মেন তুমি যাতে সংকটে নিয়ে পাও ভগৱান ভগৱান যাতে নিয়ে দিয়ে বাৰিষাৰে বানত আমি দুয়ো মিলি বিয়া আহি আছে বেছিদিন নাই আৰু তেওঁৰ কামবিলাক কেনেদৰে কাম কৰি আছে দেখি ৰ'ব গাইছ চলি আছে গাইছ হাই তই সিদিনা গৈছিলোঁ না মোৰ যদি বিয়াৰ আয়োজন কৰিছি কাপোৰ মাৰিব দিলে কমতে আজি আপলোড কৰিব ক'ত? লাগে গাইছ বিয়াৰ আয়োজন চলি আছে গাইছ আমাৰ দাদাৰ বিয়া সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালে ভালে যায় আমাৰ দাদাৰ বিয়া কম আমাৰ দাদাৰ বিয়া আৰু যিকোনো দাদাৰ বিয়া তাই যিকোনো বিয়া মতন নহয় কেইবাৰে বেয়া নেকি মোৰ কাপোৰ দেখালে দেখে আমাক ভাল লাগে গাইছ তাৰমানে আমাৰ দাদাৰে বিয়া ইয়াত আহল ভালো পুরা ভাত ইয়াতে ভাত দিয়া মই গাইছ কালি কামত দিব লাগিব ৰাতটো ভাল নহয় কেনে লৈছিলোঁ কিমান
কলেজৰ কামত ব্যস্ত অলপ এবাৰ কিবা GS খেলাম চাগে ভাবি আছোঁ স্পৰ্টছো খেলিব পাৰোঁ যদি সুবিধা মিলে